হেল্ল' এভৰিৱান, এয়া কি চিনি পাইছেনে? কেঁকুৰা খাইতো বহুত পাইছোঁ, কিন্তু বনাই পোৱা নাই। আজি প্ৰথমবাৰৰ কাৰণে ট্ৰাই কৰিম, ব'লক চাওঁ। কেঁকুৰা চাটনি খাই বহুত বেছি ভাল পাওঁ। প্ৰথম চাগে চান্দুবিত মেলা চাব যাওঁতেই খাইছিলোঁ। আজি বজাৰত যাওঁতে বড়ো বাইদেউ এগৰাকীয়ে বিক্ৰী কৰি থকা দেখা পাই বনাই চাম বুলি দুটা লৈ আহিছিলোঁ। চাটনি বনাবৰ কাৰণে কেঁকুৰা দুটা মই প্ৰথমতে নিমখ পানীৰে ভালকৈ ধুই লৈছোঁ। ঘৰত বৰ্তমান জুই ধৰা হোৱাই নাই, গতিকে কেঁকুৰাকেইটাত অকণমান মিঠাতেল সানি মই গেছতেই পুৰিছোঁ ভালকৈ। চাটনিত দিবৰ কাৰণে জলকীয়া কেইটামান আৰু নহৰু 3 ফুটা একেলগে পুৰি লৈছোঁ। মই অকণমান জলকীয়া বেছিকৈ দিছোঁ, কাৰণ চাটনিত দেখোন অকণমান জ্বলা হ'লেহে বেছিকৈ খাই ভাল লাগে। কেঁকুৰাকেইটা ভালকৈ চাফা কৰি লৈছোঁ। তাত পুৰি লোৱা নহৰু, জলকীয়া আৰু অকণমান আদা, নিমখ আৰু মিঠাতেল দি গোটেইখিনি ভালকৈ পেষ্ট কৰি লৈছোঁ। প্ৰথমবাৰ বনাইছিলোঁ, কিন্তু খাবলৈ যথেষ্ট ভাল হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাবচোন।